Hello everyone, apna সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। সো এইকেদিন ভিডিও দিব পৰা নাছিলো বাৰু কাৰণ লৱাৰটো এটা খোজকাৰিব পাৰিছে হেকানে এফেলে গৈ থাকে তাকে চাবলগিয়া হৈ যায়। ভিডিও বনাব ট্রাই কৰো কিন্তু লৱাকো চাব লাগিব আকৌ যদি হি খোজকাৰি আকৌ কিবা হয় তেনেহলে কষ্টটো মোৰে হ'ব বাৰু। সো আজি এটা ভিডিওটো স্টাৰ্ট কৰো আৰু এতিয়া বিহুলে কলে কাইলে দিনটোহে বাকি আছে। সো কি প্ৰিপাৰেচন কৰিছো কি নাই কৰা মানে কি কৰা নাই কি কৰিছো বাৰু এটো কবলে বাদে দিও মানে কাৰণ কি হয় এতিয়া হল মানে বিহু আৰু যেতিয়া বিহু হয় তেতিয়া ঘৰত পিঠা নবনালে ভাল নালাগে মানে নিজৰ ঘৰৰ মানুহকিটা খায়ে ভাল লাগেচোন ঘৰত বনোৱা পিঠা নহলেচোন কেসলে নহলেচোন বজাৰচোন আপোনালোকে ৰেডিমেড পিঠাই পাই কিনিলে কিন্তু হেবিলাক কিনি মানে খাই কিবা বিহু নালাগে আৰু নিজৰ সংস্কৃতিক নিজেই হদাই জিয়াই থব লাগিব। সো হেকাৰণে মই মানে হে বছৰে শিকি লৈছিলো তিল পিঠা বনাবলৈ কাৰণে জিমান হলেও এতিয়া আগত মই আছিলো খামতি কিন্তু এতিয়া মই বিয়া সোমালো অসমীয়া। সো অসমীয়া কালচাৰটো এডপ্ট কৰি ল'বই লাগিব নেজানিলেও বস্তুখিনি শিকি ল'ব লাগিব তেতিয়াহে মানুহে চলিব পাৰিব নিজৰ জীৱনত। সো আজি ভিডিওটো স্টাৰ্ট কৰো আৰু আশা কৰিছো লাষ্টৰলৈকে ভিডিওটো চাই থাকিব বুলি। সো কি প্ৰিপাৰেচন কৰিছো কি নাই কৰা আপোনালোকে ভিডিওটো চাই থাকক জানিবলে। ৰাতিপুৱা শুই উঠিয়ে নাৰিকলটো মানে নিজেই ফালি মেলি গুচাই ললো আৰু এইফালে এতিয়া বাকলিখিনি মানে কলা যোনখিনি থাকে তাৰ এৰাইখিনি লাহে এনেকৈ কাটি লৈছো যাতে মানে মিক্সিত দি কিনে আকৌ মই দিব পাৰো হেই তিল পিঠা বনালে মানে। সো এইখিনি এতিয়া কৰি আছো ৰাতিপুৱা আৰু লৱাও আছে লাহে কৰি থাকিব লাগিব। মই মানে হেই কি আছিলে যোৱা বছৰতে তিল পিঠা বনাবলৈ শিকিছিলো তো মানে বেছিভাগে কৈছিলে যে মানুহে কয় আৰু যে মানে সবৰ হাতৰ পৰা তিল পিঠা নুঠে বুলি কিন্তু এটা কথা ফিতাহি মাৰি কোৱা নাই বাৰু কিন্তু সঁচা কথা এটা কৈছো মই শিকিছিলো মানে প্ৰথমতে মোৰ পিঠাটো মানে ভালে হৈছিলে মানে ভালকে উঠি গৈছিলে এনেকে ভাঙা নাছিলে কাবাৰ ভাঙিও যায় বলে। সো হেকাৰণে আৰু মানে যদি আপোনালোকে মানে মনৰ পৰা বিচাৰে যে এই বস্তুটো মই শিকিম আৰু আপোনাৰ যদি শিকিব ইচ্ছা আছে তেনেহলে হেতু তাত মানে আপোনাৰ মানে সাকসেসে পাব। মোৰো মানে বহুত ইচ্ছা আছিলে বেটুৱে কান্দিলে যে হেকাৰণে চালোগে কি হল বুলি তাৰ পিছত মই কি কৈছিলো তাৰপিছত মোৰো মানে বহুত ইচ্ছা আছিলে শিকিবলৈ কাৰণে আৰু মানে অসমীয়া কালচাৰটোক মানে শিকিবলৈ যে কেনেকে বহুত ইন্টাৰেষ্টেড মানে অকমান মানে আমাৰ মা আহোম হয় সো পাপাহে খামতি তাৰ পিছত হেইকাৰণে মানে মই বেছি মানে আসামিজ কালচাৰটো প্ৰতি বেছি মানে এট্ৰেক্ট হও মানে নাজানো কেলে কিবা এটা ভাল লাগিছিলে মানে যেতিয়া বিয়া হোৱা নাছিলো তেতিয়া পৰাই মানে মোৰ অসমীয়া কালচাৰটো বহুত বেছি ভাল লাগিছিলে। তো কি হৈছিলে আপোনাৰ এপ্ৰিলত মানে আমাৰ মেইন ফেষ্টিভেল পৰি যায় চাংকেনৰ ৱাটাৰ ফেষ্টিভেল বুলি চাংকেন হয় যোনটো তাৰ পিছত তেতিয়া মানে কি হয় অসমতো মানে মেইন হৈ যায় বিহু। তো হেইকাৰণে মানে কি হয় আমি মানে মাৰ গাঁৱত যাব নোৱাৰো বিহু ফেষ্টিভেল সেলিব্ৰেট কৰিবলৈ কাৰণ মানে আমাৰ সেম টাইম হেতৰো সেম টাইমতে মানে বিহু স্টাৰ্ট হৈ যায় মানে দুইফালে। তো হেকাৰণে বহুত আগৰ পৰাই মানে আশা আছিলে যে মানে বিহু কালচাৰটো মানে বিহু ফেষ্টিভেলটো সেলিব্ৰেট কৰিবলৈ কাৰণে বহুত মন যায় কিন্তু টাইম নিমিলে মানে এটা টাইমতে আমাৰ মানে দুইটা ট্ৰাইবৰ মানে এটা সময়তে মানে মেইন বিহুটো পৰি যায়। সো হেকাৰণে এতিয়া অসমীয়াৰ লগত বিয়া সোমাই এইখিনি শিকিছো হেকাৰণে বহুতে ভাল লাগিছে বাৰু। সো ভিডিওটো চাই থাকক কি কৰিম কি নকৰো আৰু আশা কৰিছো লাষ্টৰলৈকে চাব বুলি আৰু প্লিজ আপোনালোকে মোৰ ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব যাতে মোৰো মনটো ভাল লাগে আৰু মই মানে বহুত ইচ্ছা মানে ভিডিও বনাবলৈ কিন্তু মানে লৰাৰ কাৰণে নোৱাৰো এতিয়া ই সৰু হৈ আছে যে। সো ভিডিওটো চাই থাকক। কোনে উৎপাত কৰিছে পুতু এফালে চাই দিয়াচোন এফালে নুমু কৈ দিয়া নুমু আৰু ফ্লাইং কিছ কোনে দিব ফ্লাইং কিছ ঐ তিৰিকা মোক কিচি দিয়া ইয়াত গালত দিয়া আকৌ গালত দিয়া গুড বয় আৰু এবাৰ নুমু কৈ দিয়া আৰু এবাৰ নুমু কৈ দিয়া নহয় বাবা কৈ দিয়া বাবা তাতে দি দিয়া বাবা কৈ দিয়া আকৌ নকৰা এইকেইটা ৰাতিপুৱা খুৱাই লৈছো বাই কৈ দিয়া বাই মই ব্ৰেকফাষ্ট কৰিছো দেই কৈ দিয়া বাই মই ব্ৰেকফাষ্ট কৰিছো। লাইটটো নাছিলে লাইটটো আহি গ'ল সো এতিয়া মিক্সিত পিচি লওঁ
আৰু তাক চাইছে ক'ত বহাই থৈছোঁ মই বহুতেই কষ্ট মানে ল'ৰাৰ লগত কাম কৰিবলৈ ক'ত বহি আছে চাওক না এইটো এটা আপোনালোকে চাব পাৰে এটা আপোনালোকে চাব পাৰে এইটো পুৰা একদম গুৰি হৈ গৈছে আৰু এইটো পিছত আমি পিঠাত দিম ইমান মজাকে হৈ গৈছে আৰু বেটুক চাব পাৰে আপোনালোকে মই ক'ত বহাই থৈছোঁ বহুত কষ্টকে মানে কাম কৰিবলগীয়া হয় যদি ঘৰত মানে আৰু মানুহ নহয় তেনেহ'লে বহুত বেছি কষ্ট হৈ যায় সৰু ল'ৰাৰ লগত কাম কৰিবলৈ কাৰণে সি বহি যে আছে সেইটোৱে বহুত ভাল কিছুমানেতো এনেকৈ বহিও নাথাকে ল'ৰা গোটেইখিনি পিচি লওঁ আপোনালোকে চাই থাকক নাৰিকলখিনি পিছা হৈ গ'ল মিক্সিত এটা কাম আজৰি হ'ল আৰু এতিয়া বেলেগ কামখিনি কৰিব লাগিব মই এতিয়া গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ তাতে পিঠা খুন্দিম অলত আৰু আগলৈ চাই থাকক ভিডিঅ'ত কি হয় কি নহয় তাত গৈ কি কৰোঁ কি নকৰোঁ জানিবলৈ চ' ফাইনেলি এতিয়া পেহীহঁতৰ ঘৰলৈ আহি গ'লোঁ আৰু এতিয়া পিঠা খুন্দিবলৈ কাৰণে আমি ষ্টাৰ্ট দি দিলোঁ আৰু এইজনী হ'ল বোৱাৰীয়ে মোক পিঠা খুন্দি দিছে আৰু বুari আৰু মই আৰু পেহী আমি তিনিজনীয়ে মিলি কিনে পিঠা খুন্দি আছোঁ চ' আগলৈ চাই থাকক সি পিঠা খুন্দি আছে বুari আৰু মই পিঠা চালি আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু এইফালে পুৰা জোৰ দি পুৰা খুন্দি আছে আৰু এইফালে মই চালি আছোঁ এইখিনি ইমানখিনি চালি ল'লোঁ এইখিনি চালি আছোঁ আৰু এইফালে পেহীহঁতৰ তিলখিনি শুকাই থৈছিলে আৰু এইফালে নাৰিকলো গুচাব বুari মানে একদম কামত বহুত চোকা ক'ব পালে বুari এইজনী বুari ক'ব পালে নকয় ক'ব পালে কেম্প এইজনী মানে কেম্পৰ মেলটি মাজৰ পৰা আনিলে যে সেইকাৰণে একেবাৰে এনেকৈ চোকা কামত একেবাৰে চোকা মানে একদম চ' ভিডিঅ'টো চাই থাকক আৰু এইফালে বেটু বহি আছে বেটু মানে চাউল চালিছে আৰু এইফালে বুariয়ে চাহ আনি দিলে এতিয়া আমি গাখীৰ চাহ খাই লওঁ এইফালে চাউল খুন্দা এইফালে কৰা চব প্ৰচেছ চলি আছে চ' আমি এতিয়া চবে চাহ খাই লওঁ মানে ভাগৰি গৈছোঁ আৰু কাম কৰি সেইকাৰণে চাহটো খাই এনাৰ্জি অকণমান আনি লওঁ চাহ খাই কিনে ৱল মাৰি ভাগৰি গৈছোঁ মই পিছে ৱলটো এতিয়ালৈকে নাই মাৰা বাৰু সেই অকলে চাউলটোহে চালি আছোঁ চ' এইফালে আমি চাহ খাই আছোঁ পেহী আপুনিও খাই লওঁ চবৰ টাৰ্ণ ৱাইজ আহি আছে চব প্ৰথমে বুariয়ে আউলটো খুন্দিলে তাৰপিছত পেহী তাৰপিছত মোৰ টাৰ্ণ আহিব চবৰ টাৰ্ণ আহিব মানে লাহে ধীৰেকৈ এতিয়া মোৰ টাৰ্ণ হয় পিঠা খুন্দাটো আৰু পিঠা খুন্দি বহুতেই ভাল লাগিছে বিহু বুলি আপোনালোকে এনেকৈ খুন্দে নুখুন্দে না আপোনালোকে চবে ঢেঁকীতে খুন্দে জনাবচোন এনেকৈ খুন্দি যে একদম বহুত ভাল লাগে মানে আৰু ৰাতি যেতিয়া হাতখন বিষায় আৰু ভাল লাগে একদম নাচিলে মন যায় এটা কাম বুলি মনতে পোৱা নাই বিহুতি আহিলে জানৈ গামোচা বব জাননে জানৈ ৰুমা চিলায়ো জাননে আমাৰ আকৌ এইজনীয়ে গামোচা বব নেজানে আমি মানে একদম ফূৰ্তি কৰিছোঁ বাৰু মানে বিহুলৈ এদিনে আছে ফেফাই হ'লেও গান গাইছোঁ আৰু একদম আউলত খুন্দা ধেমালি কথা নহয় সেইকাৰণে খুন্দিবলৈ পিঠাটো যিমান কষ্ট বনোৱাৰ পিছত খাবলৈও সিমানেই সোৱাদ হয় সেইকাৰণে তিল পিঠাটোৱে আমাৰ অসমৰ পৰিচয় পিঠা ভিতৰত আৰু এইখিনি বেলেগ পিঠাখিনি বাৰু ইমান লিষ্টত নাহে কিন্তু তিল পিঠা মেইন মানে চ' আপোনালোকে বিহুত কি পিঠা বনাইছে জনাবচোন পেহীহঁতৰ ঘৰৰ পৰা আহিলোগৈ এতিয়া সেই বেটুক শুৱাই লৈছোঁ শুৱাই মেলি এতিয়া তিল পিঠাখিনি বনাই ল'ম মানে বৰ পিঠা আমি যেতিয়া মানে যোনদিনাখন বিহু সেইদিনাখন ৰাতিপুৱা বনালেও হৈ যায় কিন্তু তিল পিঠাটো আগতে বনাই থ'ব লাগিব নহ'লে নহ'ব মানে নাৰিকলখিনি ভাজি লওঁ
এফালে চেনি আৰু নাৰিকলখিনি ভাজি লৈছোঁ এফালে সেই পিঠাটো বনালে দিবলৈ কাৰণে একচুৱেলি এইটো তিল পিঠা নামটো হয় তিল দিয়ে বনায় কিন্তু আজিকালি মানে নাৰিকল আৰু চেনি দিয়ে বনাই দিয়ে এতিয়া আকৌ তিলনো ক'ত বিচাৰি যাম আৰু সেইকাৰণে এতিয়া নাৰিকল আৰু চেনি দিয়ে বনাম বাৰু তিল পিঠা এতিয়া সেই তিল পিঠাকেইটা বনাই লওঁ আৰু এইটো নুহুলেই তথাপি সেনেকৈ বনাই লওঁ বাৰু ইমান আমনি কৰা নাই চ' পিঠা বনাই ষ্টাৰ্ট কৰোঁ কেনেকুৱা হয় ন আপোনালোকে চাব পাৰে মোৰ প্ৰথম পিঠা ৰ'বা মই আৰু কেইটামান বনাই কিনে তাৰপিছত দেখাই আছোঁ বাৰু মোৰ পিঠাখিনি কেনেকৈ বনিছে মই পিঠাখিনি বনাই লওঁ তাৰপিছত আপোনালোকক দেখাম বাৰু দেই এতিয়া বনাই লওঁ আৰু বেটো বহি আছে বেচেৰা গেজু নাই কৰা মানে পিঠাখিনি সোনকালে বনাই লওঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক মোৰ পিঠাখিনিও চাই পাব তেতিয়া মোৰ পিঠাখিনি কেনেকৈ বনিছে আৰু আপোনালোকে জনাব যে ভাল বনিছে নে বেয়া বনিছে চ' ভিডিঅ'টো চাই চ' মই তিল পিঠা ইমানেই বনালোঁ আপোনালোকে জনাব কেনেকৈ বনিছে আৰু এইটো গোল বনিছিলে বাৰু থৈ দিয়াৰ কাৰণে শ্বেপটো এনেকৈ হৈ গ'ল চ' আপোনালোকে বনাইছে নাই বনাই জনাব আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকে জনাবচোন চ' আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত থেংক ইউ আৰু 4টাই বাজিবলৈ হ'ল আৰু মানে ভিডিঅ'টো চাই কিনে কেনেকৈ লাগিছে জনাব তাৰপিছত পাৰিলে মানে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ বনাবলৈ আৰু মন যায় আৰু আপোনালোকৰ মৰম পালে ভালো লাগিবচোন সেইকাৰণে চ' কিপ ছাপৰ্টিং কিপ ৱাচিং মাই ভিডিঅ' এণ্ড অলৱেজ ইন জলি মুড সদায় হেপ্পী মুডত থাকিব আৰু এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত থেংক ইউ চ' চবকে এডভান্স হেপ্পী মাঘ বিহু চ' থেংক ইউ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই